নমস্কাৰ, কি খবৰ সকলোৰে? আজি ওলালোঁ নামঘৰলৈ বুলি। যিহেতু ফাগুন মাহত আমাৰ গাঁৱৰ গোপিনীসকলে নামঘৰত নাম লয়, গতিকে প্ৰত্যেক দিনাই প্ৰত্যেক ঘৰ মানুহেই আহি নামঘৰত শৰাই দিয়ে। যিহেতু ফাগুন মাহ যাবৰে হ'ল, গতিকে আমাৰ ঘৰৰ সকলোৰে হৈ আজি নামঘৰত শৰাই এভাগি আগবঢ়াবলৈ আহিছোঁ। সেইবাবে পেহীও আহিছে আজি ঘৰলৈ। বাও অহা কথা আছে, কিন্তু এতিয়ালৈকে আহিহে পোৱাহি নাই। এইফালে গোপিনীসকলে শৰাইত দিবলৈ নাৰিকল, কুঁহিয়াৰ এইবোৰ কাটি আছে। যিহেতু ফাগুন মাহৰ নামত গোপিনীসকলে ইয়াত আগভাগ লয়, গতিকে পুৰুষসকল বৰ বেছিকৈ নামঘৰলৈ নাহে। ঘৰৰ মহিলাসকলকহে ইয়াত বেছিকৈ দেখা যায়। শৰাই দিয়া ঘৰৰ মানুহে তামোল দি সকলো গোপিনীকে এগৰাকী এগৰাকীকৈ সেৱা কৰে আৰু তেওঁলোকেও আশীৰ্বাদ দিয়ে। সঁচাকৈ নামঘৰলৈ আহিলে মনটো কিবা পবিত্ৰ লাগে। চাৰিওফালে ধূপ-ধূনাৰ গোন্ধ, ভগৱানৰ নাম, নহয়নে বাৰু? সদায় নামঘৰলৈ অহা নহয় যদিও শৰাই দিয়া দিনাখন কিন্তু সদায় আহোঁ। বা এতিয়া বিয়া হ'ল যদিও তাইও আহিছে শৰাই দিম বুলি কোৱাত। সেয়েহে তাই আহি পোৱাত আমি দুয়োজনীয়ে তামোল পাণ দি গোপিনীৰ ভৰি চুই সেৱা কৰিলোঁ। তাৰ পাছতে ভগৱানৰ সন্মুখত আহি চাকি আৰু ধূপো জ্বলাই ল'লোঁ। তাৰপিছতে আহিলে সমজুৱা সেৱা, মানে আমি যিকেইঘৰ মানুহে আজি শৰাই দিছোঁ তেওঁলোকৰ ঘৰৰ সৰু ডাঙৰ সকলোৱে মিলি আমি সেৱা ধৰিলোঁ। আৰু এইজনী হ'ল আমাৰ সকলোৰে মৰমৰ চুনচুন মইনা। আৰু সেই সময়তে আহি খুৰীয়েও আমাক চাহ দিলেহি। চাহ খাই উঠি মেলি আমি সকলোৱে নাম গাবলৈ আৰম্ভ কৰিলোঁ। পেহী, আইতা সকলোৱে নাম দিলে আৰু ময়ো নামৰ তালে তালে নেগেৰা বজালোঁ। অলপ দেৰি নেগেৰা বজাই মেলি মই সোনকালে ঘৰলৈ গুচি আহিলোঁ, কাৰণ মোৰ লগৰ এজনীৰ মেহেন্দি আছিলে আজি। গতিকে মই ঘৰলৈ গৈ কাপোৰ কানি সলাই আকৌ গ'লোঁ তাহাঁতৰ ঘৰলৈ বুলি। তাৰ পাছতে তাত গৈ বহুত ফূৰ্তি কৰিলোঁ, বহুত লগৰ ছোৱালী লগ পালোঁ, মেহেন্দি লগালোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ, বাই বাই।